ডেইলি ইনসাইট নিউজলৈ নাৰায়ণ পাটৰে সকলোকে জনাইছোঁ আন্তৰিক স্বাগতম। দৰ্শকসকল, আজি আপোনালোকক এনে এজন যুৱকৰ কথা ক'ব বিচাৰিছোঁ। এটা সময় আছিল যেতিয়া এই যুৱকজনৰ জীৱন আৰম্ভ হৈছিল নিচাৰে। পুৱা টোপনি ভাঙিলেই ভাং, ৰাতি গভীৰ নিদ্ৰাৰ পৰা সাৰ পালেও ভাং। জীৱনৰ প্ৰত্যেকটো মুহূৰ্তত কেৱল নিচাৰে আধিপত্য। নিচাই ক্ৰমে তেওঁৰ চিন্তা, আচৰণ আৰু ভৱিষ্যত সকলো গ্ৰাস কৰিছিল। কিন্তু দৰ্শকসকল, জীৱন সদায় একে ঠাইতে ৰৈ নাথাকে যদি মানুহে সত্য পথ চিনিব পাৰে। যেতিয়া এই যুৱকজনে সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰি ভক্তিৰ পথত খোজ ৰাখিলে, তাৰ পাছতে তেওঁৰ জীৱনলৈ আহিলে এক অকল্পনীয় পৰিৱৰ্তন। আজিৰ তাৰিখত তেওঁ কেৱল নিচা সেৱন নকৰাই নহয়, নিচাক হাতেৰেও স্পৰ্শ নকৰে। ভাং, মদ সকলো নিচা তেওঁ সম্পূৰ্ণৰূপে ত্যাগ কৰিছে। কিন্তু দৰ্শকসকল, এইটো শুনি হয়তো আপোনালোকে আচৰিত হ'ব পাৰে যে নিচা ত্যাগ কৰাৰ পাছতেই আৰম্ভ হ'ল আন এটা যুঁজ। গাঁৱৰ একাংশ মানুহে তেওঁক প্ৰশংসা কৰাৰ সলনি উপহাস কৰিবলৈ আৰম্ভ কৰিলে। কুপথ ত্যাগ কৰাটোৱে যদি অপৰাধ হয়, তেন্তে সমাজে কেনেকৈ আগবাঢ়িব? প্ৰকৃততে যেতিয়া এজন মানুহে নিজকে সলনি কৰে, তেতিয়া সেই পৰিৱৰ্তনে আনকো আইনাৰ দৰে সত্য পথ দেখুৱায়। সেই সত্যই কিছুমানক অস্বস্তিত পেলায় আৰু সেই অস্বস্তিৰ পৰাই জন্ম লয় উপহাস আৰু বিৰোধিতা। দৰ্শকসকল, এই যুৱকজনৰ কাহিনী কেৱল এজনৰ কথা নহয়, এইটো সকলো নিচাগ্ৰস্ত যুৱকৰ বাবে এক আশাৰ বতৰা। যদি তেওঁ পাৰে, তেন্তে আপুনিও পাৰিব। প্ৰশ্ন মাথো এটাই, আপুনি কোন পথ বাছি ল'ব? প্ৰকৃত সত্য জানিবলৈ, সমাজৰ এই আচৰণৰ আঁৰৰ বাস্তৱতা বুজিবলৈ চাওক আমাৰ এই বিশেষ ৰিপৰ্ট। ভাংটো মই ভাং নহলে নচলিছে। ৰাতিপুৱা 5টা বজাত উঠিলেও ভাং লাগে, ৰাতি 12টা বজাত উঠিলেও ভাং লাগে। ভাংটো নহলে মোৰ নচলিছিলে। চাহেব চবকে আজি কথা এটা কবলৈ আহিলো। আমাৰ গাঁৱৰ মানুহবোৰ মই সন্ত ৰামপালজী মহাৰাজৰ যেতিয়াৰ পৰা চৰণত আহিলো, মানুহৰ গাঁৱৰ ৰাইজত ঢেৰ কথা। এইটো খ্ৰীষ্টানলৈ গ'ল, আমুকলৈ গ'ল, তামুকলৈ গ'ল। প্ৰথম কথা কৈ দিছো, সন্ত ৰামপালজী মহাৰাজ কোনো খ্ৰীষ্টান নহয়, আমাৰ পৰম সনাতন ধৰ্মৰ মানুহ। আৰু আমাক যি শাস্ত্ৰ অনুকূল পূজা, শাস্ত্ৰ অনুকূলত যেনেকে পূজা কৰিব দিছে তেনেকেহে পূজা কৰিছো। আমি কোনো খ্ৰীষ্টানত যোৱা নাই, কোনো বেয়া কৰ্ম কৰা নাই। আৰু প্ৰথম কথা চাব, আমি সন্ত ৰামপালজী মহাৰাজৰ চৰণত যেতিয়াৰ পৰা আহিলো, তেতিয়াৰ পৰা ভাংটো মই ভাং নহলে নচলিছে। ৰাতিপুৱা 5টা বজাত উঠিলেও ভাং লাগে, ৰাতি 12টা বজাত উঠিলেও ভাং লাগে। ভাংটো নহলে মোৰ নচলিছিলে। আজিকালি চাওক, মই ভাং নাখাওঁ, মদ নাখাওঁ, তামোল, চিগাৰেট, বিড়ি একো নাখাওঁ, আৰু বিশেষকে জীৱ হিংসা নকৰোঁ, মাছ মাংস এইবিলাক নকৰোঁ। প্ৰথমতে নিজকে নিজে এইবিলাক বেয়া বস্তুৰ পৰা যেতিয়া মুক্ত কৰিব, তেতিয়াহে এজন ব্যক্তি আপুনি কৰিব পাৰিব। আমাৰ সন্ত ৰামপালজী মহাৰাজে প্ৰথমতে বেয়া কামবিলাক, বেয়া সেইবিলাক এৰিব কৈছে। আমি সেইকাৰণে আগতে ভাং নহলে নচলিছিলে। যেতিয়াবা গুৰুদেৱৰ চৰণত আহিলো, ভাং নাখাওঁ। চাহেব দৰ্শকসকল, এই যুৱকজনে কুপথ ত্যাগ কৰি সুপথ অৱলম্বন কৰা সন্দৰ্ভত আপুনি কি ক'ব বিচাৰে? কমেণ্ট বক্সত আপোনাৰ ৰায় অৱশ্যে দিয়ক। আজিলৈ ইমানেই, পুনৰ লগ পাম অন্য এক নতুন তথ্য সত্যৰ সৈতে। ধন্যবাদ।